আজি আমি আলোচনা কৰিম 2026 চনৰ 1 জানুৱাৰীৰ পৰা কি হ'ব। অসম চৰকাৰৰ অৰুণোদয় 3.0 আঁচনিৰ অধীনত পুনৰ 3100 টকা দিয়া হ'ব বুলি কিছুমানে কথা কৈছে, কিন্তু এই বিষয়ে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল ঘোষণা কৰা হোৱা নাই। সেয়েহে এই খবৰটো বৰ্তমানলৈকে কেৱল অনানুষ্ঠানিক তথ্য হিচাপে ধৰা যায়। চৰকাৰে অফিচিয়েলভাৱে জাননী বা ঘোষণা নকৰালৈকে নিশ্চিত বুলি ক'ব নোৱাৰি। যিসকল মহিলাই আগৰে পৰা অৰুণোদয় আঁচনি লাভ লৈ আহিছিল কিন্তু মাজতে 2-3টা কিস্তি লাভ কৰা নাই, তেনে হোৱাৰ কিছুমান মুখ্য কাৰণ আছে। বেছিভাগ ক্ষেত্ৰতে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক নথকা বা মোবাইল নম্বৰ আপডেট নথকাৰ বাবে এই সমস্যা হয়। এই সমস্যাৰ সমাধানৰ বাবে সংশ্লিষ্ট মহিলাসকলে নিজৰ বেংক শাখালৈ গৈ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক কৰাব লাগিব আৰু একাউণ্টত ব্যৱহৃত মোবাইল নম্বৰটো আপডেট বা লিংক কৰাব লাগিব। এই কামসমূহ সম্পূৰ্ণ হ'লে আগন্তুক মাহসমূহত অৰুণোদয় আঁচনিৰ ধন পুনৰ নিজৰ একাউণ্টত লাভ কৰাৰ সম্ভাৱনা থাকিব। সেয়েহে যিসকলে এতিয়ালৈকে কিস্তি পোৱা নাই তেওঁলোকে শীঘ্ৰে বেংক আৰু সংশ্লিষ্ট বিভাগত যোগাযোগ কৰাটো অতি প্ৰয়োজনীয়। ৰেচন কাৰ্ড থকা সকলো হিতাধিকাৰীয়ে বিনামূলীয়া চাউল, দালি, চেনি আৰু আটা লাভ কৰে। ইয়াৰ লগতে সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধাও চৰকাৰে দিয়ে। যদি কোনো দৰিদ্ৰ পৰিয়ালৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত নহয় বা ভুলবশতঃ বাদ পৰি গৈছে, তেন্তে তেওঁলোকে নিজৰ গাঁও পঞ্চায়ত কাৰ্যালয়লৈ গৈ তথ্য ল'ব পাৰে আৰু প্ৰয়োজনীয় কাগজ-পত্ৰসহ নাম আপডেট বা অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰে। সঠিক সময়ত আপডেট কৰিলে এনে পৰিয়ালসমূহে চৰকাৰী আঁচনিৰ সকলো সুবিধা ভৱিষ্যতে লাভ কৰিব পাৰিব। 2026 নিৰ্বাচনৰ আগতেই প্ৰতিটো দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুন ঘৰ দিয়াৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। এই আঁচনিৰ জৰিয়তে গৃহহীন আৰু অতি দৰিদ্ৰ পৰিয়ালসমূহক পকী ঘৰ প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে।